গাইছ হঠাতে প্লেন খানা খাৱা আমাৰ মানে দোকানত বহিলো চলি মই খাই বহি কিনে বোলে খানা খাই ব্ৰইলাৰ মাংস দি গতালো যা গাইছ মছলা পাতি লৈ আহিলো আৰু এইবাৰ খানা বনাব লাগব তই গম পাইছা নাই তাচ খেলে গাইছ ৰূপম ভাই আৰু মই বহি কিনে চাইছো খেলা ৰাজস্থান আৰু মুম্বাই খেলৰ এন্দুৰ এটা আনিছে যে কলা মানে পানী খাব ঠাণ্ডা ঠাণ্ডা শীতল পানী খাব মই দেখাই দিছোঁ এইবাৰ শীতল পানী খাই আহিবি নেকি ফ্ৰিজৰ পানী খাৱাত চাই এনেকৈ খাৱাই ভাল গাইছ মই খাম এতিয়া শীতল পানী মানে কুঁৱা কি বুলি কয় এইটো কলা গাইছ সঁচা কিন্তু ধুনীয়া লাগে আগৰ দিনৰ মানুহ মাহে এনেকৈ কি বুলি কয় কুঁৱা আহি থাকে মানে এই পানীটো নহ'লে নৰো বাপ ফ্ৰিজৰ পানী ঠাণ্ডাটো খাব নোৱাৰি এইটো বহুত ঠাণ্ডা হৈ থাকে এইটো মানে কেনেকুৱা নৰ্মেল পানী যেনেকুৱা থাকে তেনেকুৱা কিন্তু চবতকৈ ভাল বেক্টেৰিয়াও কাটা যায় লগতে আইৰণো নাথাকে আৰু পানীটো মিঠাও হয় গাইছ খানা ছেকেণ্ড পাৰ্টটো